নমস্কাৰ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াৰ আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ চাই ল'ব পাৰিব। আজিৰ ভিডিঅ'টোত সন্নিৱিষ্ট কৰিছোঁ অসম কুইজৰ কেইটামান বিশেষ প্ৰশ্নোত্তৰ। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন হৈছে অসমৰ কোন কোন ঠাইত তেল শোধনাগাৰ আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে অসমৰ কোন কোন ঠাইত কাগজ কল আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাগিৰোড, যোগীঘোপা আৰু 5 গ্ৰামত। অসমৰ কোন কোন ঠাইত তাপ বিদ্যুৎ প্ৰকল্প আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নামৰূপ, লাকুৱা, চন্দ্ৰপুৰ আৰু চালাকাটি। অসমৰ কোন কোন ঠাইত কৃষি গৱেষণা কেন্দ্ৰ আছে? ইয়াৰ শুদ্ধ উত্তৰ যোৰহাট আৰু বিশ্বনাথ চাৰিআলিত কৃষি গৱেষণা কেন্দ্ৰ আছে। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ কোন কোন ঠাইত পেট্ৰকেমিকেল প্ৰকল্প আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নামৰূপ আৰু বঙাইগাঁৱত। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে অসমৰ কোন কোন ঠাইত হোমিঅ'পেথিক মহাবিদ্যালয় আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে গুৱাহাটী, যোৰহাট আৰু নগাঁৱত হোমিঅ'পেথিক মহাবিদ্যালয় আছে। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ কোন কোন ঠাইত প্ৰাকৃতিক গেছ প্ৰকল্প আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে দুলিয়াজান, গুৱাহাটী আৰু বঙাইগাঁও। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে অসমৰ কোন কোন ঠাইত প্লাইউড কাৰখানা আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মৰিয়নি, তিনিচুকীয়া আৰু মাৰ্ঘেৰিটাত প্লাইউড কাৰখানা আছে। অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ধুবুৰীত জুইশলা কাৰখানা আছে। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে অসমৰ কোন ঠাইত ঔষধ প্ৰস্তুত কৰা কাৰখানা আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুৱাহাটী। গুৱাহাটীত ঔষধ প্ৰস্তুত কৰা কাৰখানা আছে। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে অসমৰ কোন ঠাইত মীন মহাবিদ্যালয় আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নগাঁৱৰ ৰহাত মীন মহাবিদ্যালয় আছে। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে অসমৰ কোন ঠাইত কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে? ইয়াত মহাবিদ্যালয় বুলি দিয়া আছে, ভুল হ'ল ক্ষমা কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেজপুৰ। তেজপুৰত কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে। নেক্সট কুৱেশ্যন অসমৰ কোন ঠাইত আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰঙিয়াত আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় আছে। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ কোন ঠাইত সৈনিক স্কুল আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গোৱালপাৰাৰ মৰনৈত সৈনিক স্কুল আছে। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ কোন ঠাইত পশু চিকিৎসা মহাবিদ্যালয় আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ লখিমপুৰৰ আজাদ আৰু গুৱাহাটীৰ খানাপাৰাত পশু চিকিৎসা মহাবিদ্যালয় আছে। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ কোন ঠাইত NIT আছে, মানে নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব শিলচৰত নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি আছে। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ কোন ঠাইত কাঁহৰ বাচন বৰ্তন নিৰ্মাণৰ কাৰখানা আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৰপেটাৰ সৰ্থেবাৰীত কাঁহৰ বাচন বৰ্তন নিৰ্মাণৰ কাৰখানা আছে। ইয়াৰ পিছৰ প্ৰশ্নটো অসমৰ কোন ঠাইত IIT আছে, মানে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুৱাহাটীত। ইয়াৰ পিছৰ প্ৰশ্নটো অসমৰ কোন ঠাইত অনাতাঁৰ কেন্দ্ৰ আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত অনাতাঁৰ কেন্দ্ৰ আছে। প্ৰশ্নটোলৈ আগবঢ়াৰ আগতে আপুনি যদি মোৰ চেনেলটোৰ পৰা অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'সমূহ সৰ্বপ্ৰথমে আপুনি চাবলৈ পায়। তেনেহ'লে ব'লক পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। অসমৰ কোন ঠাইত পিতলৰ বাচন বৰ্তন নিৰ্মাণৰ কাৰখানা আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হাজো। হাজোত পিতলৰ বাচন বৰ্তন নিৰ্মাণৰ কাৰখানা আছে। ইয়াৰ পিছৰ প্ৰশ্নটো অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় আছে? শুদ্ধ উত্তৰ হ'ব অসমৰ একমাত্ৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ।